নমস্কাৰ স্বাগতম জনাইছো মোৰ অন্য এটা ভিডিঅ'ৰ মাজলৈ তো ভিডিঅ' বহুত দিন দিব পৰা নাই অলপ প্ৰবলেম হৈ আছিল এবাবে ভিডিঅ' দিব পৰা নাই তো আজি এটা ভিডিঅ' শ্বুট কৰিম বুলি ভাবিছো তো মোৰ লগৰ পুৰা ঘৰত আছো মানে মই বৰ্তমান তো ইয়াৰ আজি হেতৰ ঘৰৰ পৰাই আমি এটা জেগালৈ গৈ আছো আপোনালোকক দেখাই আছো ক'লৈ গৈ আছো এই দুজনৰ ভিতৰত এজন যাও মোৰ লগত এজন নাযায় বোলে কাম আছে তো বলক ভিডিঅ'টো আৰম্ভ কৰি পেলাও বহুলাৰ আজি মোৰ লগৰ লগ পালো কি কৈ আছো চাওক একবাৰ ইয়া গাড়ীখন উঠিছা যায় বোলে বুলেটত উঠিয়ে পোৱা নাই उठी हो गल गजब बेइज्जती है আহি পালো ৰিজাৰ্ভৰ চাৰিআলিতে এতিয়া ৰিজাৰ্ভৰ চাৰিআলিৰ পৰা এইফালে বৰালি আৰু 2.9 কিলোমিটাৰ আছে মেপত চাইছোঁ এটা হাঁহি উঠা কথা যে মই গাড়ীত টোপনীয়া আহি আছোঁ মানে বাইকত তো অলপ টোপনি মানে কি হ'ল আজি ৰাতিপুৱা অলপ সোনকালে উঠিছোঁ ডেইলি সোনকালে উঠিছোঁ ন সেইকাৰণে টোপনীয়া আহি আছোঁ আহি তেনেকৈ পালোহি বাৰকৈ নপৰিলোঁ ন পোৱালে দিগদাৰ আছিলে এই ঝাটকা দুটামান খালো হলো লুটিহে বহিছিলি এয়া আৰু কি ক'ব টোপনি লাগি আছিলে পুৰা আৰু বেছি দূৰ নাই গৈ লওঁ বলক তো ফাইনেলি আহি পালোঁ ঠেঙাল মিউজিয়াম তো আমি আহি থকা জেগাটো মানে এইটোৱে তো বলক আমি ভিতৰলৈ সোমাই যাওঁ ৱেলকাম টু KSC টিকেট কাটিব লাগিব ন বন্ধ কৰিছে নেকি টিকেট নাই নেকি দা টিকেট দিব দুটা দিব দেই ইয়াতে টিকেট কাটিব লাগিব কেইটকা টিকেট 50 টকা বোলে তো টিকেট কাটি ললো দুটা তো সোমাই যাওঁ ইয়াতে চাব নি সেইটো বাঁহত দিছে দেই বেয়া নাপাব ৰাখি দিব ন এটা ঠিক আছে কেমেৰা নাই মোবাইলহে মোবাইলে ভিডিঅ' বনাওঁ মানে তো সোমাই আহিলো ভিতৰলৈ দেই ধুনীয়া পৰিৱেশ দেখোন ওচৰতে আছে আমি বহুত দিনৰ পৰা আহিম বুলি মানে আহিব পৰা নাছিলো এয়া প্ৰথম আজি আহিছো এটা ধুনীয়া পৰিৱেশ আপোনালোকে চাওক চাৰিওফালে আপোনালোকক দেখাম মই বা এখন চিচা আনি ন চিচাৰ ন বা ইমান ধুনীয়া ওলাই বোলে একো নহয় টেনশ্যন নলবি তই থুক হেকা নেপেলাব দেই চবকে ৰাইজক কৈ দিছো আৰু ধুনীয়া এইফালে কাম কৰিছে মানুহ বহি আছে সোমাই যাব লাগে তো ভিতৰলৈ সোমাই যাব লাগে কোনফালে কেনি যায় এইফালে ৰিচিপশ্যন ৱাও হেল্ল' মাইক টেষ্টিং আৰু দুটা নাই মাছ ওপৰলৈ যাব এইফালে নাই বোলে ওপৰলৈ যাওঁ ন চলো ওপৰলৈ উঠি আহিছো পাছফালে এইবোৰ খালৈ জাকৈ এইফালে জাপি ধুনীয়া ডেকৰেট কৰিছে তাৰপাছত ভাল হৈছে ন ৱাও মিউজিয়াম ন এইটো এইবিলাক খালৈ পৰা বনাইছে ন এইবিলাক চব খালৈ নহয় এইটো কি বুলি কয় চেপা এইবোৰ CCTV আছে বুলি কৈছে সেইবোৰ CCTV দেখা নাই এইফালে আমাৰ গুৰুজনা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ জগতগুৰু শ্ৰীমন্ত শংকৰ
ৱাও ইয়াত চাহ বাৰ ইয়াত চাহ পাই হবলা আজি নাই নেকি কোনফালে কোনটো লক কৰিছো এইফালে লক আছে ন এইফালে নাই আৰু এইফালে উঠাই চাগে এইফালে যাম বল এইবিলাক বনোৱা হৈছে তোমাৰ পাতি দৈ ধৰা পাতি দৈ নহয় ন কিহৰ পাতি দৈ ধৰা হয় নাই এইটো পাতি দৈ ধৰা হয় নাই হয় পাতি দৈ ধৰাৰ ষ্টাইলটো চব অলপমান মাথা মাৰিছে ধুনীয়াকে বনাই দিছে চব বেটৰ আকৌ ইয়াতো পইচা ল'ব নেকি ঠিক নাই তো ভিতৰৰ পৰা আহিলোঁ বস্তুবিলাক চাই আহিলোঁ আপোনালোকক দেখাব নোৱাৰিলোঁ তাৰ বাবে বহুত নিজকে বেয়া লাগিছে উপায়তো নাই ভিতৰত মানে মোবাইল এলাও নাই কেমেৰা এলাও নাই তো কি কি আছে মই কৈ দিছোঁ মানে অসমীয়া মানুহৰ যিমান বস্তু থলুৱা যিবিলাক বস্তু আগতে বাঁহ বেতৰ পৰা আদি কৰি চব বস্তু তাত পোৱা দেখা পাব সাজপাৰৰ পৰা আদি কৰি গৰু মানে এভৰিথিং পাব জাকৈ কি ক'ম আৰু চব আছে ভাল লাগিল বাৰু দিছ ইজ শিৱা মুখা শিল্প জাগৰণ এইটো বাঁহৰ নে বেতৰ বাঁহৰ পৰা বনাই থৈছে ম'হ যুঁজ এয়া চুবাচু অসমীয়াত হ'লে হুবাহু জানো কিবা এটা হয় আৰু এইজনী তাৰকা হেনো তাৰকা দিছ ইজ মাৰিছ ইয়াৰ কাৰণে হেৰি হ'ল ন ইয়াৰ কাৰণেতো সীতা হেৰিলৈ যাবলৈ পালে সিয়া কাজি পুতনা পুতনা এজন বন ৰজা হেনো কাণফুল পাত ঢিলা দে কাণফুল পাত ঢিলা দে হিলি যায় আকৌ হিলা দেন চুইদান ডেঞ্জাৰ তাৰকাসু এজনী হিৰিম্বা ৰাক্ষসী নৰকাসু এইবিলাক আহিলে মানুহে গাড়ী সৰু সৰু ল'ৰা ছোৱালী আৰু আমাক খেলিবলৈ কৈছে গেম খেলিবা নেকি বোলে আমি কি সৰু ল'ৰা ইয়াত উঠিবলৈ হা নহয় ডাঙৰ মানুহে উঠিব পাৰে যেনিবা হ'লেও আৰু এইবিলাক ভিডিঅ' গেম 70 টকা প্ৰৱেশ মাচুল 70 টকা আহিব সকলোৱে খেলি যাব তো বাকীবিলাক বস্তু চাই আহিলোঁ কিন্তু ভিডিঅ' এলাও নাই উপায় নাই কি কৰিব ইয়াত অহাটো একেই কথা অহা না একেই কথা হ'ল বাৰু 74কে চাওক আপোনালোকে কি ক'ম আৰু এইখিনি বোলে বান্দৰে ওৱালে what the joke বান্দৰ আজিকালি দিগদাৰ আছে ন তো ইয়াক বোলে ফটোগ্ৰাফাৰ মাৰি দিব লাগে মাৰি দিওঁ তো ৰ'ব অকণমান অলপ ফটো চটো অলপ মাৰি ল'ম দে কি এইটো হৈছে চৌহদৰ আগফাল মানঠেঙাল মিউজিয়ামৰ আগফাল আপোনালোকে চাওক ফটো চটো মাৰি ল'লোঁ এতিয়া অলপ টাইমো হৈ গ'ল দুটাই পূৰা এনজয় কৰিলোঁ ইয়াত কিনো এনজয় কৰিবা হ'লেও এনজয় কৰিলোঁ আৰু এটা মুহূৰ্তৰ কি ল'লোঁ সোৱাদ ল'লোঁ এইখন গেট এইখন এখন গেট দুখন গেট আছে এইফালে আছে তোমাৰ পাছফালৰটো দেখালোঁ আপোনালোকক এইটো আগফাল তো এতিয়া আমি যাবগৈ লাগিব এইটো খতম হৈ গ'ল তো ফুল চুলবিলাক ধুনীয়াকৈ কৰি থোৱা আছে এয়াই আৰু তো এয়াই আছিলে ঠেঙাল মিউজিয়াম তো এতিয়া আমি যাবলৈ ওলাইছোঁ বহুত টাইম ল'লোঁ বহুত 50 টকা উচুল কৰি ল'লোঁ আৰু বেৰি লৈ যাব হ'ল তো এয়াই কেনে পালে ভিডিঅ'টো জনাবলৈ একদম নাপাহৰিব ইয়াত ৰিলচ ফটো চব মাৰিলোঁ এইবিলাক চাবৰ কাৰণে মোৰ ইনষ্টাগ্ৰাম আইডি ফ'ল' কৰিব লাগিব তো ইনষ্টাগ্ৰাম আইডি এইটো স্ক্ৰীণত দেখা পাইছে আপোনালোকে তো আজিলৈ ভিডিঅ'টো ইমানেই ধন্যবাদ